বন্ধ করা দিয়ে বন্ধ করা মুখখন নেদেখে অকল এতিয়া মই এইটো ফাইনেলি কাটি আছো এনেকে এনেকে কাটিব লাগে এনেকে 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 একদম পাতলকে কাটিব লাগে আৰু এটা বস্তু লক্ষ্য ৰাখিব লাগিব যে এই বস্তুটো যে এই আঁচটো যে এইটো চুলিৰ নিচিনা এই চুলিৰ নিচিনা আঁচটো অলপ আঁতৰাই আঁতৰাই কাটিব লাগে লগে লগে চাকুৰ পৰা আঁতৰাই দিব লাগে আকৌ এনেকে মিহি মিহিকে কাটি কি কৰিব লাগে মিহি মিহিকে কাটোতে যিটো মানে কি হয় এইটো কাটোতে অলপ সাৱধান এনেকে লাহে 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 এনেকে কাটিব লাগে এতিয়া যিটো কোমল কল পচলা যিটো কোমল সেইটো ভিতৰৰ পৰা ওলোৱা হৈছে ওলাই এনেকে 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 কাটা হৈছে আৰু যিটো যিটো আঁচটো থাকে এইটো অলপ মানে কিহৰ নিচিনা চুলিৰ নিচিনা এইটো এইটো লাহেকৈ মানে আঁতৰাই দিব লাগে এইটো এইটো যিটো কটাৰীত যিটো কি হৈছে এইটো এইটো আঁতৰাই দিব লাগে এইটো এই বস্তু এনেকৈ কাটি 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 কি কৰিব লাগে সৰু সৰু হৈ যাব পিছত সৰু সৰুকৈ কাটা হ'ব কাটি দি দালি দি বনোৱা হ'ব এনেকৈ কল পচলাটো বন্ধুসকল এতিয়া এই কলগছ যিটো আমাৰ কাটা হৈছে কল পচলা বুলি কয় কল পচলাটো আমাৰ এই মুগ দালি আৰু মচুৰ দালি দি বনাব মুগ দালি আৰু মচুৰ দালি এই লৈছোঁ এতিয়া ইয়াত পানী দিম পানী দি তিয়াম পানী দি তিয়াই ৰাখিম তাৰপিছত অলপ পানী দি তিয়াৰ পিছত অলপ কোমল হ'ব সেইটো ভালকৈ ধুই লোৱা হৈছে তাত মানে দালিটো অলপ পাউডাৰ থাকে কোমল হৈ থাকিব এনেকৈ তিয়াই থ'ম কিছু সময় তিয়াই থোৱাৰ পিছত আধা ঘণ্টামান তিয়াই থ'লে অলপ কোমল হ'ব সেই কোমল সেইটো দিয়ে বনাম এতিয়া আমাৰ দালিটো পানীত তিওৱা হৈ গ'ল আধা ঘণ্টামান তিয়ালোঁ এইটো দালিটো তিতি গ'ল কোমল হৈ গ'ল দালিটো এতিয়া এইটো পানীটো পেলাই দি আমালোকে বনাম তাৰপিছত কেৰাহীত বহাম আমাৰ এইটো মিঠাতেল আছে এইটো মিঠাতেল মিঠাতেল আছে মিঠাতেলৰ বটল এইটো আছে আলু দুটামান দিম পিঁয়াজ দুটামান দিম জলকীয়া 5-6টামান দিম আদা অলপ দিম নহৰুৰ বাকলি গুচাই দিম তাৰপিছত অলপ অলপ মছলা দিম অলপ অলপ পৰিমাণে যেনেকৈ এইটো হালধি আছে এইটো ধনিয়া গুড়া আছে এইটো জলকীয়া গুড়া আছে এইটো জিৰা গুড়া আছে এনেকুৱা ধৰণৰ মছলাবিলাক দি দিম ইয়াত বনাম অলপ পিছতে তাৰপিছত মানে বনোৱাটো দেখাই দি আছোঁ